আমাৰ দলীয় কাৰ্যসূচী আছিলে সকলো প্ৰাইমাৰীৰ কৰ্মীবৃন্দসকলক লগত লৈ আমি আজি ইলেকশ্যন পাৰপাছত এটা আলোচনা চলাইছো। আমাৰ এজেণ্ডা সকলো জাতি ধৰ্মৰ ৰাইজক লগত লৈ BTCৰ ৩৫ লক্ষতকৈ অধিক ৰাইজ জনসাধাৰণক লগত লৈ আমাৰ এখেতসকলৰ উন্নয়ন, এখেতসকলৰ শান্তি সুৰক্ষা এইটোৱে আমাৰ উদ্দেশ্য। এইটো দিয়া BTCবাসী ৰাইজক ৩৫ লক্ষ নাগৰিকক শান্তি সুৰক্ষা আৰু উন্নয়ন দিয়াটোৱে আমাৰ মূল ইস্যু। বাইদেউ জয়ন্ত বসুমতাৰীৰ বিষয়ে কি ক'ব? জয়ন্ত বসুমতাৰীৰ বিষয়ে কি ক'ব? এখেতসকলে MLA আছিলে, MLA হয় আৰু MLAৰ কাম কৰি থাকিব লাগিছিলে, নিজৰ সমষ্টিৰ কাম কৰিব লাগিছিলে। এটা পদবী থাকি আৰু এটা পদবী এখেতসকলে দাবীদাৰ হ'ব বিচাৰিছে। এইটো UPPLৰ সিদ্ধান্ত, আমি ক'বলৈ নাযাওঁ ইয়াত। বাইদেউ মানে প্ৰমোদ বড়ো চৰকাৰে চেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক ৭৫,০০০ টকাকে দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে, সেইটো কিন্তু বাস্তৱত ৰূপায়ণ নকৰিলে। সেই সন্দৰ্ভত আপুনি কি ক'ব? এইটো অতি দুখৰ বিষয়। মহিলাসকলক বহুত অপমানিত কৰা হৈছে। আজি ৪ বছৰ আগৰ পৰাই এখেতসকলে ইলেকশ্যনৰ প্ৰতিশ্ৰুতি হিচাপে মহিলাসকলক ৭৫,০০০ টকা দিম বুলি এটা প্ৰলোভন দি পেলাই মহিলাসকলৰ ভোট নিবৰ কাৰণে চেষ্টা কৰিছিলে। এতিয়া ইলেকশ্যনৰ আগমুহূৰ্তত এই নাটক আৰু এখেতসকলে আৰম্ভ কৰিছে। মহিলাসকলক ৭৫,০০০ টকাটো দিব নোৱাৰে। মহিলাসকলক এখেতসকলে অসম চৰকাৰৰ যি মানে স্কিম, মহিলাসকলক স্বাৱলম্বিতা কৰাৰ বা মহিলাসকলক হেৰিৰ কাৰণে যিবিলাক স্কিম অৰুণোদয়ৰ পৰা ইত্যাদি কৰা মহিলাসকলক এখেতসকলে আনি দিব পৰা নাই। আমাৰ BTCবাসীৰ মহিলাসকলকো এখেতসকলে আনি দিব পৰা নাই। অৰুণোদয় দিয়াৰ নামতো বহুতো লুণ্ঠন কাৰ্য চলিছে। মহিলাসকলক আলাই আথানি কৰিছে, অন্যায় কৰা হৈছে। আৰু আজি ৭৫,০০০ চেল্ফ হেল্প গ্ৰুপক দিম বুলি এখেতসকলে মহিলাসকলক ইহঁতৰ মিটিঙত এখেতসকলে অনা নিয়া কৰাৰেই এটা এখেতসকলৰ কৌশল। এইটো ব্যৰ্থ বুলি মহিলাসকলে অৱগত হৈছে। মহিলাসকল অতি লজ্জিত আৰু বঞ্চিত এইটো ক্ষেত্ৰত। গতিকে তাৰ প্ৰত্যুত্তৰ মহিলাসকলে এইবাৰ প্ৰমোদ বড়োৰ UPPLক দিব। থেংক ইউ। गोजोनथाव खौरां सेरफांगुरि बाजाज श'रुमा बाजाज बाइक सालायनानै मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां लानानै फैदों। सेरफांगुरि बाजाज श'रुमा ईद एन्ड बिहु दामाका अफार होगासिनो दं। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा 22 मार्चनिफ्राय 30 एप्रिलसिम ईद एन्ड बिहु दामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दं। नोंथांमोना सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमाव खुंफुंजानाय ईद एन्ड बिहु दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय फुंखा इन्टारप्राइज बाजाज श'रुमा लोगोसे मोजां अफारबो लानानै फैदों। बेफोरनो जाबाय हेलमेट फ्रि, 2 लिटार पेट्रल फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन। आरोबाव लोगोसे मोनसे गोजोनथाव खौरां, 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा एसर गिफ्ट हरनाय जागोन। फुंखा इन्टारप्राइज बाजाज श'रुमा 7,999 रां बेसेनावनो डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो जायखिजाया बाइकखौनो एक्सचेन्ज खालामनायनि खाबु लानानै फैदों। आबुङै मिथिनो थाखाय 6003817191 7002240725 आरो 9101547892 बे जानबुं नाम्बाराव खौरां लाहरनो हागोन।